ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ গ্ৰাসত পৰিব অসম। অভিভাৱকসকলক কেইবাটাও পৰামৰ্শ দিছে বিশেষজ্ঞ চিকিৎসকে। ৩১ মাৰ্চৰ পৰা নচলিব পান কাৰ্ড। ৰাইজলৈ অসম আৰক্ষীৰ জৰুৰী নিৰ্দেশনা। বাল্য বিবাহৰ অভিযোগত জেলত থকা স্বামীক উলিয়াই আনিব বদৰুদ্দিন আজমলে। বাল্য বিবাহৰ সমৰ্থন বদৰুদ্দিন আজমল। নমস্কাৰ, এই মুহূৰ্তত ওলাই আহিছে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আৰু আজিৰ প্ৰথম খবৰটোৱে হৈছে এটা ডাঙৰ খবৰ। অভিভাৱকসকল সাৱধান হওক, মহানগৰীৰ শিশুলৈ ভয়ংকৰ বিপদ। আপোনাৰ শিশুটিৰ জ্বৰ, কাহ, চৰ্দি বা উশাহ গণ হৈছে নেকি? এনেধৰণৰ সমস্যাৰ সন্মুখীন হ'লেই কাষ চাপক চিকিৎসকৰ। অভিভাৱকসকললৈ বিশেষ আহ্বান বিশেষজ্ঞ চিকিৎসকৰ। বিপদজনক হৈ পৰিছে গুৱাহাটী মহানগৰীৰ বায়ু। ধূলিয়ে ছানি ধৰিছে গুৱাহাটী মহানগৰীৰ চৌপাশ। প্ৰদূষণৰ ফলত মহানগৰীত আক্ৰান্ত হৈছে ইটোৰ পাছত আনটো শিশু। ব্ৰংকাইটিছ, নিউমনিয়া, জ্বৰ, কাহ, শ্বাস প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈছে শিশুসকল। অভিভাৱকসকলক কেইবাটাও পৰামৰ্শ দিছে বিশেষজ্ঞ চিকিৎসকসকলে। নিজৰ লগতে শিশুটিকো মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ দিছে। সুষম আহাৰ দিয়াৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিবলৈ আহ্বান জনাইছে। শিশুসকলক ভেকচিন প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পৰামৰ্শ দিছে। পৰাপক্ষত শিশুক ঘৰৰ বাহিৰত খেলিবলৈ নপঠিয়াব। দৰ্শকসকলক দিবলৈ লৈছোঁ তথা অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ গ্ৰাসত পৰিব অসম। জলবায়ু পৰিৱৰ্তনৰ ভয়াৱহ ফল ভুগিব লাগিব অসমবাসীয়ে। অস্বাভাৱিকভাৱে বতৰ পৰিৱৰ্তন, বানপানী, বনজুই, জলস্তৰ বৃদ্ধিৰ দৰে হ'ব বিভিন্ন প্ৰাকৃতিক পৰিঘটনা। আৰু ইয়াৰ অংশ হ'ব পাৰে অসমৰ লগতে দেশৰ 9খন ৰাজ্যলৈ এখনি সংকেত আহিছে। ক্ৰছ ডিপেণ্ডেঞ্চি ইনিচিয়েটিভৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য। জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা অতিমাত্ৰা প্ৰভাৱিত হ'ব পৰা বিশ্বৰ 50খন ৰাজ্যৰ ভিতৰত অসম, আৰু তালিকাত আছে অসমৰ স্থান 28। জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা প্ৰভাৱিত হ'ব পৰা ৰাজ্যৰ তালিকাত অসমৰে ধৰি দেশৰ 9খন ৰাজ্য। বিহাৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান, তামিলনাডু, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, গুজৰাট, পাঞ্জাৱ, কেৰালাৰ নাম আছে এই তালিকাত। আৰু তালিকাত স্থান পোৱা 80% ৰাজ্যই ভাৰত আৰু চীনৰ 2050 চনত পৰিব পৰা প্ৰভাৱৰ বিষয়ে বিশ্বৰ 26খন ৰাজ্যত চলাইছিল ক্ষেত্ৰভিত্তিক অধ্যয়ন। আৰু ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগত গ্ৰাসত পৰিব এই মুহূৰ্তত দৰ্শকসকলৰ বাবে দিবলৈ লৈছোঁ এটা অতি ডাঙৰ খবৰ। 31 মাৰ্চৰ পৰা নচলিব পান কাৰ্ড। আৰু 31 মাৰ্চৰ পৰা বন্ধ হৈ পৰিব পান কাৰ্ড। পান কাৰ্ডৰ গৰাকীলৈ জৰুৰী নিৰ্দেশনা। 31 মাৰ্চৰ পূৰ্বে কৰিব লাগিব এটি বিশেষ কাম। আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত কৰিব লাগিব পান কাৰ্ড। পান কাৰ্ড, আধাৰ কাৰ্ড লিংক কৰাৰ অন্তিম তাৰিখ হৈছে 2023-ৰ 31 মাৰ্চ। আৰু ইয়াৰ ভিতৰত সংযুক্তিকৰণ নহ'লে অচল হৈ পৰিব পান কাৰ্ড। আৰু কেনেদৰে পান কাৰ্ডৰ সৈতে আধাৰ নম্বৰ সংযুক্ত কৰিব? আয়কৰ বিভাগৰ ৱেবছাইটত লগ ইন কৰিব লাগিব। আৰু ৱেবছাইটত কুইক লিংক অপশ্যনত ক্লিক কৰিব লাগিব। আৰু আধাৰ লিংক অপশ্যনত ৰাজ্যলৈ অসম আৰক্ষীৰ জৰুৰী নিৰ্দেশনা। উচ্চ স্বৰত মাইক বজোৱা লোকৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী। আপুনি উচ্চ স্বৰত বজোৱা মাইকৰ বাবে অসুবিধা পাইছে নেকি? যদি পাইছে খবৰ দিয়ক আৰক্ষীক। অভিযোগ দাখিলৰ বাবে আৰক্ষীয়ে নম্বৰ প্ৰকাশ কৰিছে। 6026900861 এই নম্বৰত দাখিল কৰিব পাৰিব অভিযোগ। উৎসৱ পাৰ্বণ আনন্দ উপভোগৰ বাবে অসুবিধাত পৰিছে বিভিন্নজন। আৰু উচ্চ স্বৰত মাইকৰ বাবে অসুবিধাত পৰিছে পৰীক্ষাৰ্থীসকল। লখিমপুৰ জিলাৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে এই নম্বৰ। এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ বাল্য বিবাহ কৰা অবৈধ স্বামীসকলৰ বাবে ওলাই আহিছে এটা ডাঙৰ খবৰ। আমি বাল্য বিবাহৰ সমৰ্থনত আছোঁ, এই মন্তব্য কৰিছে বদৰুদ্দিন আজমলৰ। টাইমেটৰ সাক্ষাৎকাৰত মহাবিস্ফোৰণ আজমলৰ। বাল্য বিবাহৰ সমৰ্থনত বদৰুদ্দিন আজমল। আমি বাল্য বিবাহৰ সমৰ্থনত আছোঁ। মুছলমান নাম দেখিয়েই অত্যাচাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে। বাল্য বিবাহৰ আমি সমৰ্থনত আছোঁ। চৰকাৰে ভুৱা যি ব্যৱস্থা কৰিছে তাৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ। মাজুলী আদিত যিমান হিন্দুক গ্ৰেপ্তাৰ কৰিছে 24 ঘণ্টাৰ ভিতৰতে এৰি দিছে। মুছলমান এজনকো আজিলৈকে এৰি দিয়া নাই। যিসকলে কৰিছে তেওঁলোকে 20 বছৰ আগতে কৰিছে। এতিয়া আপুনি কি কৰিব? কোৰ্টে সিদ্ধান্ত ল'ব, মুখ্যমন্ত্ৰীয়ে নলয়।
আপুনি আমাক চৰ মাৰিব আৰু আমি কান্দিলেও অপৰাধ হয় আমাৰ মুছলমানৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰীয়ে আৰু চৰকাৰে অত্যাচাৰ কৰি আছে আমাৰ টাইমেটৰ সাক্ষাৎকাৰত মহাবিস্ফোৰণ আজমলৰ এই মুহূৰ্ততে ৰাজ্যৰ লাখ লাখ স্বামীৰ বাবে অবৈধ স্বামীসকলৰ বাবে ওলাই আহিছে ভাল খবৰ অবৈধ স্বামীৰ বাবে জামিনৰ বাবে আগবাঢ়ি আহিল বদৰুদ্দিন আজমল বাল্য বিবাহক লৈ বদৰুদ্দিন আজমলৰ ডাঙৰ মন বাল্য বিবাহৰ অভিযোগত জেলত থকা স্বামীক উলিয়াই আনিব বদৰুদ্দিন আজমলে গোৱালপাৰা ধুবুৰীৰ ফকীৰগঞ্জ বিলাসীপাৰা আদি অঞ্চলৰ পৰা তথ্য সংগ্ৰহ কৰিবলৈ পৰামৰ্শ দিছে বিনামূলীয়াকৈ জেলৰ পৰা উলিয়াই আনিব বদৰুদ্দিন আজমলে আৰু অধিবক্তাক দায়িত্ব আজমলৰ যিমান কেছ আছে সকলো কেছৰ পইচা দিব বদৰুদ্দিন আজমলে আৰু কোনো সংখ্যালঘু লোক যাতে জেলত থাকিব নালাগে বিলাসীপাৰাত এই মন্তব্য বিদাৰ বদৰুদ্দিন আজমল